আজি মহান দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ লগতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এটি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমাৰ বিদ্যালয়ৰ ছাত্ৰ সংসদৰ প্ৰধান সেৱক বাস্তৱ দাসৰ দ্বাৰা এজুপি বৃক্ষৰোপণ কৰা হয়। তাৰ পাছতেই শ্ৰদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ লগতে বন্তি প্ৰজ্বলন কৰোৱা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছাত্ৰ সংসদৰ কৃষ্টি সেৱিকা জুৰি দাস আৰু জোনমণি দাসে। তাৰ পাছতে সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু আৰু উপস্থিত অভিভাৱিকাসকলে তেখেতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আৰু ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত কৰা হয় আৰু সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন বেগেশ্বৰ। সভাত উপস্থিত থকা বহুকেইজন শ্ৰদ্ধেয় ব্যক্তিক সন্মান জনোৱা হয়। দিনটোৰ তাৎপৰ্যমূলক উপসংহাৰত পল্লৱী শইকীয়া বাইদেৱে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোলৈকে আজি সভাৰ প্ৰীতি সম্ভাষণ জনালোঁ। আজি যিহেতু 5 ছেপ্টেম্বৰ আমাৰ কি কৰা হয়, শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা হয় আৰু যিজন ব্যক্তিৰ স্মৃতিত পালন কৰা হয় তেখেত এজন কৃতি শিক্ষক, লগতে এজন দাৰ্শনিক পুৰুষ, এজন দাৰ্শনিক ব্যক্তি। তেওঁ হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আজি আমি ফটোত চবে পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, হয়নে? ফটো দেখিছোঁ। গতিকে বিষয়টো আমি নাজানো। গতিকে যিজন ব্যক্তিৰ স্মৃতিত শিক্ষক দিৱস পালন কৰা হয় তেওঁ হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ডক্টৰ সৰ্বপল্লী আমাৰ ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আছিল আৰু তেওঁ 1888 চনৰ 5 ছেপ্টেম্বৰ অৰ্থাৎ তামিলনাডুৰ ত্ৰিবেণী নামৰ এখন গাঁৱৰ এটি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ আৰ্থিক অৱস্থা আছিল, অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াবা বহু বাধাৰ সন্মুখীন হ'ব, তথাপিও তেওঁ নিজৰ শিক্ষা আধৰুৱা কৰা নাছিল আৰু এই ক্ষেত্ৰত তেওঁক যথেষ্ট সহায় কৰিছিল। আৰু তেওঁ কি হৈছিল, নিজৰ জ্ঞানৰ কাৰণে, নিজৰ ব্যক্তিত্বৰ কাৰণে তেওঁ কি কৰা হৈছিল, ডক্টৰেট উপাধি লাভ কৰিছিল। বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়ত তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন তেখেতক আমি এজন কৃতি শিক্ষক ৰূপে জানো আৰু তেওঁ সেইকাৰণে কি কৰিছিল, তেওঁ বিলাততো লগতে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিলাততো তেওঁ কি কৰিছিল, জ্ঞান লাভৰ কাৰণে গৈছিল আৰু বিভিন্ন বৃত্তি লাভ কৰিছিল, অধ্যাপক কাম কৰিছিল আৰু দৰ্শনৰ তেওঁ এজন অধ্যাপক আছিল। গতিকে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জ্ঞানৰ বাবে তেখেতে আমাৰ মাজত এজন কৃতি শিক্ষক ৰূপে পৰিচিত। যেনেকৈ আজি আমি শিক্ষক দিৱস পালন কৰিছোঁ, হয়নে? কিহৰ কাৰণে? কাৰণ সৰ্বপল্লী ৰাধাকৃষ্ণ এজন শিক্ষক আছিল আৰু তেওঁ সেই জ্ঞান, তেওঁ অন্যান্য ব্যক্তিত্ব সকলোবোৰ কাৰণে ভাৰতৰ বিভিন্ন ঠাইত কৃতি শিক্ষক ৰূপে জনা যায় আৰু সেয়েহে শিক্ষক দিৱস পালন কৰা হয়। আৰু তেওঁ কি হৈছিল, 1952 চনৰ তেওঁ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু সেই সেৱাত অধিষ্ঠিত হোৱাৰ পিছতহে তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিছিল। গতিকে তেওঁক যদি আমি জ্ঞানৰ কথা কওঁ, কৈ হয়তো শেষ নহ'ব। আৰু সেইকাৰণে ভাৰতবৰ্ষই কি কৰিছিল, ভাৰত চৰকাৰৰ যিটো সৰ্বোচ্চ সন্মান উপাধিৰে বিভূষিত কৰিছিল। গম পাইছেনে? ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান হৈছে ভাৰত ৰত্ন আৰু সেই উপাধিৰে ভাৰত চৰকাৰে তেওঁক বিভূষিত কৰিছিল। আৰু 1975 চনৰ 17 এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰে আৰু সেই তেওঁ জন্ম লাভ কৰিছিল 1988 চনৰ 5 ছেপ্টেম্বৰ। সেই দিনটোতে কি কৰে, ভাৰত চৰকাৰে শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ লয়।
গতিকে সেয়াই ইমানখিনি ক'লোঁ। আমি আজিৰ দিনটোৰ কথা গম পালোঁ যে শিক্ষক দিৱস হিচাপে আমি কাৰ স্মৃতি পালন কৰা হয়, যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। বুজি পালানে? ইয়াৰ পাছতে উদীয়মান যুৱক ভাগ্যজ্যোতি দাসে শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে ভাগ্যজ্যোতি দাসে গাঁওখনৰ একমাত্ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ব্যক্তি। আমাৰ আজিৰ পবিত্ৰ দিনটোত মহামনীষী সৰ্বপল্লী ৰাধাকৃষ্ণন জন্মগ্ৰহণ কৰিছিলে। এই পবিত্ৰ দিনটোতে ভাৰতৰ সৰ্বোচ্চ ভাৰত ৰত্নৰে সন্মানিত হোৱা সৰ্বপল্লী ৰাধাকৃষ্ণন যাতে মোৰ জন্মদিন হিচাপে নহয়, যাতে শিক্ষকৰ উৎসৰ্গা কৰি শিক্ষক দিৱস যাতে উদযাপন কৰা হয়, তেওঁ এটা ইচ্ছা প্ৰকাশ কৰিছিল। গতিকে সেই দিনটোকে ভাৰত চৰকাৰে তেওঁ আমাৰ সমগ্ৰ শিক্ষকসকলৰ প্ৰতি সন্মান আৰু সেই দিনটোতে যিহেতু আমাৰ শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। সৰ্বপল্লী ৰাধাকৃষ্ণন কৃষি তথা বিদেশীয় শিক্ষা সুবক্তা আৰু সাহিত্যিকো আছিলে। তেওঁ সমাজৰ কাৰণে বিভিন্নখিনি কাম কৰি গৈছে। আমি শিক্ষা বুলি ক'লে আমি সাধাৰণতে এখন সমাজত এখন সুস্থ সমাজ স্থাপন কৰাৰ অৰিহণা যথেষ্ট পৰিমাণে থাকে। বিভিন্ন দিশত আগবঢ়াই নিয়া এজন ব্যক্তি এজন সুস্থৰূপে থিয় কৰোৱা বা সমাজৰ যিবিলাক ধৰক কুসংস্কাৰ থাকে এই সকলোবিলাক নাইকিয়া কৰাৰ শিক্ষাগুৰুসকলে। এই সুযোগতে মোৰ যিহেতু শ্ৰদ্ধাৰ ছাৰ আছে, প্ৰধান শৰ্মা ছাৰক পাই মোক আজি যিমানখিনি কৰিছোঁ সকলোৱে যিখিনিয়ে মোক অনুপ্ৰেৰণা জনাইছে তেওঁলোকলৈ মই শ্ৰদ্ধাই কৰিছোঁ আৰু সজাইছোঁ। আৰু এই পবিত্ৰ সংযোগ আমি শিক্ষক বুলি ক'লে শিক্ষকে তিনিটা যেতিয়া তাক দিয়া ফলস্বৰূপে কি বুলি যদি ক'বলৈ যাওঁ তাৰ অৰ্থটো হৈছে কি? আমি সাধাৰণতে কি বুলি ক'লে শিখৰ দিব পাৰোঁ। আমি এটা অৱস্থা ক্ষমা যাৰ যোনে ক্ষমা কৰিব পাৰে। বুলি ক'লে সমাজখনৰ যিবিলাক কুসংস্কাৰবিলাক আমি নাইকিয়া কৰিব পাৰোঁ, সমাজৰ কুসংস্কাৰবিলাক। গতিকে শিক্ষকসকলৰ প্ৰতি তোমালোকৰ এতিয়া যেনেকৈ ধৰণৰ শ্ৰদ্ধা আছে, ভৱিষ্যতৰ দিনলৈও তোমালোকৰ সদায় তেনেকৈ থাকিব লাগিব মানে। গতিকে আৰু বেছি নকওঁ, এই পবিত্ৰ দিনটো সকলোৰে শুভ হওক আৰু ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ইয়াৰ পাছতে মৰমৰ ছাত্ৰী নমিতা দাসে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে দুআষাৰ মন্তব্য। নমিতা দাস। মই এতিয়া শিক্ষক দিৱসৰ লগত জড়িত হৈ থকা দুষাৰমান কথা ক'ম, ভুল হ'লে ক্ষমা কৰিব। আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত উপস্থিত থকা সভাপতি মহোদয় তথা শিক্ষয়িত্ৰীসকল আৰু মোৰ দাদা বাইদেউসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে মই শিক্ষক দিৱসৰ শুভেচ্ছা আৰু শ্ৰদ্ধা উদযাপন কৰিছোঁ। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো শিক্ষক দিৱস উদযাপন কৰে। শিক্ষকসকল হ'ল শিক্ষাৰ পোহৰ বিলোৱা এগছি চাকি।